এতিয়া আমি লাচেং পালোহি। বহুত ধুনীয়া জেগা, ঠাণ্ডা জেগা। আহি পেলাই এই যিটো বিল্ডিং দেখা পাইছে, এই বিল্ডিংটোতে আমি মানে এইখনেই আমাৰ হোটেল। তাতে আমি আজি ৰাতি থাকিম। ৰাতিপুৱা আমি আকৌ নতুন এটা ট্ৰিপ কৰিব লাগিব। বহুত হাই এল্টিটিউড জেগা, সেইটো কাৰণে ইয়াত যথেষ্ট ঠাণ্ডা। এইমাত্ৰ মেগী খাই আহিলোঁ, খুব ভাল লাগিলে। দেহাটো একদম গৰম গৰম কৰি ৰাখিছোঁ। আপোনালোকক দেখুৱাই থাকিম কেনেকুৱা হয় আৰু বাকীবিলাক। Only thing I need to know is if you wet enough. I'm talking slick back, thick back, gangs in the 40s. You keep laying down every day with your shawty. Mismatch piece, that was where you know me. Got a lot of love, and you better shape for me. We play games a lot to avoid the depression. We've been here before, and I want to get inside. আমি আহি এতিয়া কাঞ্চনজংঘা মাউণ্টেইন পালোহি। ইয়াতে ব্ৰেকফাষ্ট কৰি ল'লোঁ, গৰম গৰম মেগী খালোঁ আৰু চাহ খালোঁ, ব্ৰেড খালোঁ। বহুত ঠাণ্ডা, হাই এল্টিটিউড জেগা। ইয়াত আমি থাকিব পৰা নাই। ইয়াত পিনিও দুটা চুৱেটাৰ জেকেট লগায়ো মানে থাকিব পৰা নাই, কিন্তু ইমান ধুনীয়া লাগিছে। ফাৰ্ষ্ট টাইম মই পৰ্বত মাউণ্টেইন এয়া চাব আহিছোঁ। ধুনীয়া এটা পৰিৱেশ, স্ন'ফল হৈ আছে ইয়াতে। পৰিৱেশটো চাই লওক, খুব ধুনীয়া পৰিৱেশ। ৰাতিপুৱা এতিয়া 8টা বাজিছে। বহুত ঠাণ্ডা, বহুত ঠাণ্ডা। जी हाँ इधर चेक पोस्ट है ना। আমি আজি আহি লাচুং পালোহি। লাচুঙৰ পৰিৱেশটো লাচিঙতকৈ অলপ মানে ৱেডাৰটো অলপ গৰম টাইপৰ আৰু মানে টেম্পাৰেচাৰটো কম্পেৰেটিভলি অলপ মানে গৰম। ইয়াতো ঠাণ্ডা আছে, কিন্তু তাতকৈ গৰম। থাকি ইয়াত তাতকৈ বেছি ভাল লাগিছে। আহি এখন ধুনীয়া এখন হোটেল আমাক টুৰিষ্ট পেকেজৰ পৰা দিছে। এই হোটেলখন ভাল লাগিছে। আজি যিহেতু দেৱালী হয়, গতিকে ইয়াত দেৱালী উদযাপন কৰা হৈছে। আমি ঘৰত এবাৰ উদযাপন কৰিবলৈ নাপালোঁ, ইয়াতে দেৱালী উদযাপন কৰিছে, দেখি ভাল লাগিছে। গৰম গৰম চাহ খালোঁ, খাই আমি অকণমান ওলাই আহিছোঁ। তাৰপিছত 9টা 9:30মান বজাত আমাক ডিনাৰটো দিব ইয়াৰ হোটেলৰ ফালৰ পৰা। তাৰপিছত আকৌ কাইলৈ পুনৰ এটা নতুন ট্ৰিপ আৰম্ভ কৰিম।
জিৰ' পইণ্ট আহিলোঁ, আহি বহুত হাই এল্টিটিউড জেগা। এতিয়া ইয়াতে আমি ইয়াতে ফটো চটো মাৰি ধুনীয়াকৈ স্ন'ফল হৈ আছে, আপোনালোকক দেখুৱাম বাৰু। তাৰ আগতে আমি ইয়াত খাইছোঁ এয়া কফি, এই কফি লৈছোঁ আৰু বুট ভজা চানা লৈছোঁ। ইয়াতে আমি খাম, খাই অলপ গৰম কৰি ল'ম। গৰম কৰি লোৱাৰ পিছত আপোনালোকক স্ন' দেখুৱাম, গোটেইখন স্ন' একদম মানালী নিচিনা, একদম ধুনীয়া পৰিৱেশ, মানে একদম মানালী নাহিলেও হ'ব আৰু ইয়াত আহিলে খুব ধুনীয়া এটা পৰিৱেশ, ভাল লাগি আছে। তাকে খাই লওঁ, ঠিক আছে, লগ পাই আছোঁ। যেতিয়াই মানে স্ন'ফলটো হয়, ইয়াত এতিয়া স্ন'ফল হৈ আছে, আপোনালোকে ভিডিঅ'ত ভালকৈ ধৰিব পৰা নাই, কম পৰিমাণে স্ন'ফল হৈ আছে। যেতিয়া ইয়াত মানে জিৰ' পইণ্ট বুলি নহয়, যিকোনো জেগাতে যেতিয়া স্ন'ফলটো হয় তেতিয়া মানে ইয়াৰ টেম্পাৰেচাৰটো অলপ ওপৰত গুচি যায়, মানে অলপ গৰম ফিল হয়। আৰু যেতিয়া স্ন'ফলটো কমি যায় তেতিয়া টেম্পাৰেচাৰটো মানে ল' হৈ যায়। এতিয়া স্ন'ফল ইয়াত হৈ আছে কাৰণে টেম্পাৰেচাৰটো আমি আমি এই কৰিব পাৰিছোঁ, মানে আমি সহ্য কৰিব পৰা টেম্পাৰেচাৰত হৈ আছে। খুব ধুনীয়া পৰিৱেশ আপোনালোকক দেখাইছোঁ। এয়া চব টুৰিষ্টবিলাক আহিছে, ভাৰতৰ বিভিন্ন জেগাৰ পৰা আহিছে। মুম্বাই, নৰ্থ ইষ্ট ইণ্ডিয়া, তাৰপিছত ছাউথ ইণ্ডিয়া, আৰু আমাৰ অসমৰ পৰা বহুত আহিছে, কলকাতা, ৱেষ্ট বেংগল এইবিলাকৰ পৰা আহিছে। খুব ধুনীয়া এটা লাগিছে টেম্পাৰেচাৰটো। অঁ, তুমি অসমৰ পৰা আহিছে ন? এয়াও বোলে অসমৰ পৰা আহিছে, কিন্তু মোৰ লগতে আছে। ঠিক আছে, আপোনালোকে চাই থাকিব, ধুনীয়া পৰিৱেশ। দিছ ইজ কল জিৰ' পইণ্ট। জিৰ' পইণ্টত এনেকুৱা ধুনীয়া দোকানবিলাক আপোনালোকে দেখিবলৈ পাব। ধুনীয়া ষ্টলবিলাক আছে ইয়াতে, মেগী, ম'ম', তাৰপিছত বিভিন্ন চাই, কফি এইবিলাক পাব। তাৰপিছত আৰু বিভিন্ন ব্ৰেণ্ডৰ হুইস্কি, ৰম, ব্ৰেণ্ডি, এইবিলাক ৱাইন, বিভিন্ন ৱাইনো পাব। ধুনীয়া দোকানবিলাক ইয়াত আছে, সকলোৱে ইয়াত খাব পাৰে। কিন্তু যিটো টুৰিষ্ট প্লেচ আৰু ৰিম'ট এৰিয়া, ইয়াৰ কষ্টটো অলপ যথেষ্ট হাই হয়। একাপ কফিৰ দাম 40 ৰুপিজ। কোনো দোকানত 40 ৰুপিজ, কোনো দোকানত 20 ৰুপিজ। আৰু আমি চানা আৰু কফি খালোঁ, আমি 100 ৰুপিজ পে' কৰিব লগা হৈছে। এইটোতো আমি কৰিবই লাগিব। আৰু বহুত দোকান আছে, আপোনালোকক কিবাকিবি আৰু দেখুৱাই থাকিম। এয়া দেখক মাউণ্টেইন কেনেকৈ ধুনীয়াকৈ স্ন' পৰি হোৱাইট হৈ আছে। চবেই ইয়াতে এনজয় কৰি আছে। বিভিন্ন ঠাইৰ পৰা টুৰিষ্টবিলাক আহিছে। ইয়াতে বেছিকৈ ৱেষ্ট বেংগলৰ টুৰিষ্ট বেছি আছে, ৱেষ্ট বেংগল আৰু আছামৰ। ফাইনেলি আমি লাচুঙৰ পৰা আহি এতিয়া গেংটক পালোহি। গেংটকৰ একদম বিখ্যাত MG মাৰ্কত এতিয়া আমি এখন ধুনীয়া হোটেল গল্ডেন পেগোডা বুক কৰিছোঁ। আৰু ৰুমটো খুব ধুনীয়া হয়, আপোনালোকক এতিয়া ৰুমটো দেখাম। খুব ধুনীয়া ৰুমটো, সৰু ৰুম কিন্তু একদম ধুনীয়া ৰুম এটা আমি পাই গ'লোঁ। আহিয়ে টেক্সিৰ পৰা নামিয়ে আহি পাইছোঁ। এয়া চাওক ৰুমটো, ধুনীয়া ৰুম, ধুনীয়াকৈ চাফা, ধুনীয়া বেডশ্বীট এইবিলাক চাফা ধুনীয়াকৈ আছে। এয়া বাথৰুমৰ দৰ্জাখনো খুলি ভাল লাগিছে, মানে ভাল ধুনীয়া হয়। আৰু চবতকৈ ভাল কথা, ইয়াত আমি এৰাতি থাকিম কাৰণ আমাৰ সময়টো কম হাতত। তথাপি ইয়াৰ পৰা ধৰিব পাৰিছে নাই নাজানো, মানে গেংটকৰ ভিউ দেখি নাইট ভিউটো দেখা পোৱা যায়। খুব ধুনীয়া লাগিব চাই পেলাই ধুনীয়াকৈ। আৰু দেৱালীৰ যিটো ইয়াত মানে সময় চলি আছে, সেইটো কাৰণে বেছি কালাৰফুল হৈ পৰিছে।
খুব ধুনীয়া এটা ভিউ চলি আছে খিৰিকীয়েদি দেখা পায় আপোনালোকক মই ইয়াত দেখাইছোঁ অকণমান ধুনীয়া ভিউ এটা দেখা পায় এতিয়া আমি চাহ তাহ খাই পেলাই ফ্ৰেছ হৈ চাহ তাহ খাই আমি MG মাৰ্গত ওলাই যাম আপোনালোকক দেখুৱাই থাকিম এয়া MG মাৰ্গত এতিয়া আমি ঘূৰি ফুৰিছোঁ চব ব্যস্ত হৈ আছে বাহিৰৰ বহুত মানুহ আহিছে অলপ বজাৰ চজাৰ কৰিছোঁ ইয়াতে কিবা কিবি গিফ্ট কিনিছোঁ মা দেউতাহঁতৰ কাৰণে ভাইটিহঁতৰ কাৰণে ইয়াত ঊলৰ কাপোৰবিলাকৰ দামবিলাক ৰিজনেবল হয় ইমান বেছিও নহয় ইয়াত কিনিবলৈ ভালেই তথাপি ব্ৰেণ্ডেড বস্তুবিলাকৰ দাম একেই আমাৰ তাত যেনেকুৱা ইয়াতো প্ৰায় তেনেকুৱাই ৰাতিৰ গেংটক ৰাতিৰ MG মাৰ্গত ভাৰতৰ বিভিন্ন ঠাইৰ মানুহে ইয়াত আহি ভিৰ কৰে সেই ৰাতিৰ MG মাৰ্গৰ মনোমোহা দৃশ্য চাবলৈ ইয়াতে বজাৰ সমাৰ কৰে আমিও ইয়াতে বজাৰ সমাৰ কৰি ঘূৰিলোঁ MG মাৰ্গৰ মনোমোহা দৃশ্য চালোঁ আপোনালোকক লাচুং গেংটক পৰ্বত পাহাৰ সকলোৰে ভিডিঅ' যিমান পাৰোঁ দেখুৱাবলৈ যত্ন কৰিলোঁ খুব ফূৰ্তি কৰিলোঁ ভাল লাগিলে এনেকৈ আকৌ কেতিয়াবা আপোনালোকক এনেকুৱা এটা নতুন ঠাই আমাৰ কাৰণে নতুন হয়তো আপোনাৰ কাৰণেও নতুন হ'ব পাৰে এনেকুৱা এটা ঠাই দেখুৱাবলৈ যত্ন কৰিম ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ বাই বাই